Hi friends, good evening, নমস্কাৰ আশা কৰো সকলো ভালে আছে আজি আপোনালোকৰ বাবে এটা পুনৰ নতুন ভিডিও লৈ আহিছো আশা কৰো সকলোকে চাব যদি ভাল পায় তেন্তে প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে তেন্তে বলক আজি এই নতুন ভিডিওৰ ফালে আমি আগবাঢ়ো আজি মই বনাব লৈছো তৰমুজৰ চৰবত ইয়াত মই টুকুৰা টুকুৰকৈ তৰমুজটো কাটি লৈছো মই এগিলাছৰ জোখাই লৈছো লগত লৈছো দুটামান পদিনা পাত লগতে লৈছো এটুকুৰা নেমু আৰু অকনমান কলা নিমখ এতিয়া কাটি থোৱা তৰমুজখিনি আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰ দি দিম মই এগিলাছৰ জোখাই লৈছো আপোনালোকে নিজৰ জোখা অনুযায়ী কাটি ল'ব তৰমুজ তাত দিলো অকনমান চেনি এতিয়া ব্লেক সল্ট অকনমান আমি তাত দি দিম লগতে দি দিম অকনমান নিমখ কাটি থোৱা নেমু টুকুৰা যে আছিল সেই টুকুৰা চেপি মই চামুচৰ জোখাই ৰস উলিয়াই লৈছো এই ৰসখিনি ইয়াত ঢালি দিম লগতে দিছো দুটা তিনিটামান পদিনা পাত এতিয়া দিম দুটুকুৰা আইচ এতিয়া এইখিনি ভালদৰে পিচি আমি ইয়াৰ পৰা ৰস উলিয়াম আৰু এতিয়া আমাক লাগিব এখন চেকনি এনেদৰে আমি এটা বাটি পাতি চেকনিত এইখিনি চেকি দিম যেহেতু মই গুটি খতি দিছিলোঁ সেই গুটিসমূহ খাবলৈ বহুত বেয়া হ'ব চ' এনেকৈ চেকি লৈ আমি গুটিখিনি এক্সট্ৰা কৰিম এইদৰে এখন চামুচ লৈ এনেকৈ দিব অলপমান গৰম দিনত তৰমুজ আমাৰ শৰীৰৰ বাবে বহুতেই উপকাৰী ইয়াত 90% পানী থাকে চ' গৰম দিনত আমি যিমান পাৰোঁ তৰমুজ খাব লাগে এয়া দেখিছেনে এনেদৰে গুটিখিনি চেকনি ৰখি গ'ল এতিয়া আমি এইখিনি এক্সট্ৰা কৰিম এতিয়া এটা গিলাচ লৈ তাত দিম দুটুকুৰা আইচ তাৰপাছত আমি তৰমুজৰ চৰবতখিনি ইয়াত ঢালি দিম মই এগিলাচৰ জোখাই লৈছিলোঁ যিহেতু মই কৈছোঁৱেই চ' মোৰ ইমানখিনিয়ে হ'ল আপোনালোকে নিজৰ জোখ অনুযায়ী ল'ব পাৰে এয়া আমাৰ জুচ ৰেডি হৈ গ'ল খাবৰ কাৰণে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ কিন্তু ভালেই হয়